এই ক্লিপছখিনি হৈছে যোৱা ৰবিবাৰৰ আৰু সেইদিনাখন আমি এটা বিশেষ কাৰণত ওলাইছিলোঁ কিন্তু তাৰ আগতে আমি ৰখি আছোঁ আমাৰ নিশাচৰৰ কাৰণে মানে পুলকৰ কাৰণে মানে আমাৰ আলামালা ব্লগাৰৰ কিবা কাম আছিলে তাৰপিছত সিহঁতে যাব ওলাইছে সোণাপুৰত আৰু আমি পুৰা উইচ দিলোঁ আৰু বেষ্ট উইচেছ দিলোঁ যে প্ৰগ্ৰামটো যেন ভালে যায় তাৰপিছত আমি আহি গ'লোঁ হোটেল মানে ৰেষ্টুৰেণ্ট ট্ৰায়ো বিষ্ট্ৰ ইনগ্ৰেশ্যন চেৰিমনিত আৰু এইফালে একদম আগে ভাগে আহি উপস্থিত আৰু আহিয়ে মানে কফি দেখি মানে কি ক'ম আৰু কফি পাগলজনী আমাৰ আৰু চোলাটো দেখিছেনে নাই ক্ৰেজি কফি লেডি আৰু এইজনী হৈছে লেডি ওনাৰজনী সোমা আৰু গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক এতিয়ালৈকে মানুহ মানে অহা নাছিলে তাৰপিছত লাহে লাহে মানুহ আহি আছে আৰু এইজন হৈছে মিষ্টাৰ ওনাৰ মানে আমাৰ সুজিত দা তাৰপিছতে চাওক ইণ্টেৰিয়ৰ্ছ দেখাই আছোঁ লাহে লাহে আৰু প্ৰিয়ংকা লগ পালোঁ তাৰপিছতে এইফালে ৰুণু বাইদেউক লগ পালোঁ প্ৰণালৰ ৱাইফক লগ পালোঁ আৰু বহুতখিনি মানুহ লগ পালোঁ টিংকু খুৰাহঁতকো লগ পালোঁ মানে ভাল লাগিছে আৰু ইফালে ডলি বাইদেউ আমাৰ প্ৰীতি লেডি একদম মানে কি ক'ম আৰু বহুত ধুনীয়াজনী তাৰপিছত দেখুৱাই আছোঁ ইণ্টেৰিয়ৰ আৰু মই মানে গোটেই মানে ৰেষ্টুৰেণ্টৰ মানে যিবিলাক সৰু সৰুকৈ এটা এটাকৈ ৰুম থাকে সেইবিলাক চব চাই আছোঁ আৰু পিছততো আৰু এনেকৈ চাব নোৱাৰিম চাগে কাৰণ ভিৰ ভাৰ হ'ব সেইটো কাৰণে আজি যিহেতু ইনগ্ৰেশ্যন সেইটো কাৰণে চাই আছোঁ আৰু আমাৰ ফুটবল আমাৰ প্ৰণল তাৰপিছতে এইবিলাক দেখিছেনে টেবুলত কি ধুনীয়াকৈ পাথৰবিলাক কালাৰফুল তাৰপিছত এই যে বুদ্ধটো মানে বহুতখিনি ভাল হৈছে আৰু লালমোহন পাগলীজনী আমাৰ লালমোহন কফি পালে আৰু একোৱেই নালাগে আমাৰ ভাগৰ দুটাও খাই দিলে আৰু কফিটো 3-4 কাপ মানে খালে আৰু কি ক'ম মানে বাধা দিলেও নামানে তাৰপিছত চবেই নিজৰ নিজৰ খোৱাবিলাক এনজয় কৰি আছে আৰু এজনী ভণ্টি লগ পালোঁ তাই বোলে চেল্ফি উঠে তো ময়ো ক'লোঁ ৰ'বা ময়ো ক্লিপছ লৈ লওঁ আৰু এইজনী হৈছে সোমাৰ ছোৱালীজনী প্ৰেৰণা মই দুইজনীকে ফটো ল'লোঁ ভিডিঅ'ৰ কাৰণে ক্লিপছ ল'লোঁ আৰু ছিনিয়ৰ ওনাৰ হেয়াৰ জেঠা আৰু এইটো চবতছে লিটিল ওনাৰজন আৰু আমাৰ মানে কি ক'ম আৰু এষ্ট্ৰনটৰ ফিল লৈ আছে তাই মানে এইবিলাকে আৰু তাই মানে বেলেগ দুনীয়াতে বিজি থাকে আৰু এইফালে এজন ছিংগাৰ ধুনীয়াকৈ গাৰো গান গাইছে আমি বুজি নাপালোঁ মানে মিউজিকটো মাতটো ইমান ধুনীয়া ভাল লাগিছে আৰু আনুবাইকো লগ পালোঁ আৰু ছোৱালীজনী নাচিবৰ কাৰণে পূৰা পাগল হৈ আছে এইফালে পূজা তাই আজি এংকৰিং কৰিছে আৰু চয়নিকা গোটেই মানে চবেই আৰু মানে মোক ভাল পোৱা মানুহখিনিক লগ পাইছোঁ সেইকাৰণে মোৰ বহুত মানে খুচি আৰু গোটেইবিলাকে মানে কোনো হেজিটেশ্যন নাই ভিডিঅ'ত ল'ব পৰা মানে এনেকুৱা নিচিনা কিন্তু কিছুমান থাকে ন ভিডিঅ'ত ল'লে বেয়া পায় ভিডিঅ'ত ওলাব বেয়া পায় ব্লগিং কৰাটো মোৰ বেয়া পায় তো বাকী মানে এওঁলোকে গোটেইবিলাকে মোৰ ভাল পায় ভিডিঅ' আৰু মোক মানে ভাল পায় আৰু তাৰপিছত এংকাৰিং চুৰু কৰি মানে এইফালে যিজন মানে ছিংগাৰ আছিলে ইনভাইটেড আহি গ'ল জিতুপন বৰা আৰু এটাৰ পিছত এটা গাৰো অসমীয়া হিন্দী চব গান গাই গৈ আছে ইমান ধুনীয়া মাতটো মানে ভাল লাগিছে আৰু বহুত এনজয় হৈছে আৰু এইফালে পূৰা জুই জ্বলাই লৈ মানুহখিনি মানে পূৰা এনজয় কৰি আছে প্ৰগ্ৰেমটো আৰু ৰেজিয়াম দাকো লগ পালোঁ আৰু এইফালে আনুবাৰ ছোৱালীজনী পূৰা ফূৰ্তি আৰু নাচি মানে বহুত ভাল পাইছে তাই এনজয় কৰিছে তাৰপিছত এনেকৈ লাহে লাহে প্ৰগ্ৰাম চলি গৈ আছে কিন্তু আমাৰ লিটিল ব্লগাৰৰ আৰু কি ক'ম তাই মানে ব'ৰ হৈ গৈছে মানে তাইতো অসমীয়া গানবিলাকো নাজানে তাৰপিছত গানো নাজানে সেইটো কাৰণে আমি আহিব লগা হৈ গ'ল তাৰপিছত আহিলোঁ আৰু এনজয় হ'ল বহুত ভাল লাগিছে থেংক ইউ ছ'